subscribers. Sorry, cut. No, all subscribers. Hello guys, welcome to my YouTube channel. It's more life for first YouTube vlog. আৰু obviously first channel. মই প্ৰথম চেনেলত প্ৰথমটো ব্লগ আজি মই দিছোঁ আৰু মই একদম নাৰ্ভাছ মই কেনেকৈ কি ক'ম কি নক'ম মই একদম নাজানো তো আৰু এতিয়া মই কলেজ যাম চ' ভাবিলোঁ মই যে কলেজ যাম যিহেতু আজি ব্লগ এটা বনাওঁ আৰু সেইটোৰ পৰাই ষ্টাৰ্ট কৰোঁ মোৰ ডে টু ডে লাইফত কি হয় কি নহয় আৰু মোৰ একো তেনেকুৱা এটা মানে সেনেকুৱা কণ্টেণ্ট নাই নিৰ্দিষ্ট কণ্টেণ্ট নাই যে মই এইটোৰ ওপৰতে বনাম মই ফেশ্বনৰ ওপৰতে বনাম বা মই কিবাৰ ওপৰতে বনাম কুকিঙৰ ওপৰত এনেকুৱা নহয় মোৰ ডে টু ডে লাইফত যি হয় চব মই মানে এনেকুৱা নহয় যে এই মইতো এইটো নকৰোঁ এইটো যি হৈ আছে তাকে মই দিম কাৰণ মোৰ তাত একো সেনেকুৱা নায়েই যে মোৰ এনেকুৱা টেলেণ্ট মোৰ তাত নাই যে মই এটা স্পেচিফিক কণ্টেণ্টত মই একদম পূৰা ভাল তো এনেকৈ আৰু মই বহুত আগৰ পৰা ভাবি আছিলোঁ ইউটিউব বনাম বুলি কিন্তু নাজানো কিয় ইমান ভয় মানে মোৰ ভয় লাগি থাকে ভয় লাগি আছিল ইউটিউব বনাবলৈ নাজানো কিয় মোৰ ফোন ময়ে থাকিম আৰু মোৰ তথাপিতো ভয় লাগে মই একদম নাজানো কিয় কিন্তু ফাইনেলি মই একদম মনটো সাহস দি পেলাই অ'কে বনাব পাৰিম কি আজি মই বনাব ষ্টাৰ্ট কৰিছোঁ মই যেতিয়া 7 মানত আছিলোঁ তেতিয়াৰ পৰা ইউটিউব মই খুলিয়ে আছোঁ বনাই আছোঁ ভাবিয়ে আছোঁ কিন্তু মই এতিয়ালৈকে একো কৰা নাই ত' মই আজিৰ পৰা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু দিমেই মই ডেইলি দিব নোৱাৰিলেও কাৰণ ডেইলি মই কি কণ্টেণ্ট ওলাম ডে টু ডে লাইফক ডেইলিনো মোক কি চাই থাকিব তো মই যিমানখিনি পাৰোঁ মই দিম প্লিজ আপোনালোকে মোক চাব যদি মোক ভাল লাগে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু বেল আইকনটো দবাই ল'ব কাৰণ ছাবস্ক্ৰাইব কৰিটো গুচি যায় দেন মই ভিডিঅ' দিম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ভিডিঅ'টো পাই গ'ল মই দিলোঁ বা কিবা সেনেকৈ তাৰপাছত কেনেকৈ পাব ন সেইটোতো কৰিব লাগিব তো সেইটোৱে আৰু মই এতিয়া কলেজ যাম কলেজ ওলাই আছোঁ আৰু মই এতিয়া বকি আছোঁ এইটো যে বনাইছোঁ মই এইটোত 1000টা কাটছ হ'ব কাৰণ মই আধা ঘণ্টা দি কৈ আছোঁ আৰু মই নাই পাৰা মই নাজানো কিয় এনেই ইমান বে কৰি থাকোঁ কিন্তু এতিয়া মোৰ মোক ক'ব মাতে নাই মই কি কৰিম মানে কথা ফুটিয়ে নহা হৈছে তো অ'কে মই এতিয়া ওলাওঁ চ' এইটো মোৰ মইশ্চাৰাইজাৰ চাওঁ কাপোৰটো এইটো মই লগাম মোৰ যিহেতু অইলি স্কিন আৰু এইটো মোৰ অইলি স্কিন সেই লগাব লাগে মোৰ পিম্পল স্কিনত সেইটো শেষ হ'ব আৰু ইয়াতে মইশ্চাৰাইজাৰ প্লাছ SPF ছানস্ক্ৰীনৰ হেৰি আছে প্লাছ চ' মই হাত আৰু বহুত মানুহ কৰে মোৰ এক্সট্ৰিম লেভেলৰ অইলি স্কিন মই যদি এইটো এদিন নাখানো ন মোৰ স্কিনখন একদম তেলেদি মানে এনেকুৱা লাগে যে তেল খাইছোঁ নেকি আৰু মানে পূৰা এনেকৈ বস্তু লাগি লাগিব কিন্তু এইটো লগতে অইলি এনেকৈ ঠাণ্ডা আৰু ফ্ৰেছ ফিল হয় লগাৰ পিছত চ' এইটো মই এনি টাইম মানে লগাওঁ আৰু মই এইটোৱে লগাওঁ ইয়াৰ ওপৰত একো নলগাওঁ আকৌ মানে বস্তু লগাব বহুত ভাল লাগে এইটোৱে লগাই যাম আৰু মোৰ পিম্পলছো আছে বহুত এতিয়া ডাৰ্ক স্পটছ বুলি থাকি গৈছে বহুতখিনি ভাল হৈছে মানে নায়ে ক'ব গ'লে কিন্তু তাৰে যোনবিলাক দাগ সেইখিনি মোৰ গালত আছে সেইখিনি আকৌ কেনেকৈ এৰি থৈ যাব সিহঁতে কেনেকৈ লৈ যাব পিম্পলছখিনি সেইখিনি থৈ যাব ন যে চা মই আছিলোঁ ন পিম্পলছে ক'ব মই আছিলোঁ তোৰ স্কিনত আৰু মই থাকিম সেইখন মোৰ ঘৰ হয় সেই তো মই এইটো লগাবই লাগিব মোৰ স্কিন মোৰ ফেনো দি লোৱা নাই কি কৰিম এতিয়া মোৰ স্পেচিয়েল বস্তু হৈছিলে মোৰ ফেভৰেট বস্তু হ'ল ব্লাছ নকৰোঁ ব্লাছ লগামেই য'তে নাযাওঁ কিয় মই ব্লাছটো মানে লগাওঁৱে আৰু মোৰ যিহেতু অইলি স্কিন তো মই ক্ৰীম ব্লাছটো একদম নলগাওঁ মই পাউডাৰ ব্লাছটো লগাওঁ আৰু মোৰ পাউডাৰ ব্লাছটো ভাঙি গ'ল হাতৰ পৰা পৰি আৰু এতিয়া ক্ৰীম ব্লাছটো মই পোৱা নাই তো মোৰ যোগাৰ আছে মই এই দুটা মিলাই পেলাই ব্লাছ লগাম কি কৰিম ব্লাছটো ভাঙি গ'ল ক্ৰীম ব্লাছটো মই পোৱা নাই আৰু মই পাউডাৰ লগাওঁ কিন্তু মই ক্ৰীমটো কথা বনাই নাজানো পাউডাৰ ভাঙি গ'ল কৰি পিনে এতিয়া মই বনাম আনাই নাপাইছে সেইকাৰণে এইটো লগাম কেনেকৈ লগাম সেইটো ভাবি আছোঁ তো ফাৰ্ষ্ট এইটো গোটেই ভালকৈ লগাইছোঁ বেছি নহয় বাছ এইখিনি ব্লেণ্ড কৰোঁ
দেখিছে আৰু এতিয়া ভিজিবল হৈছেনে নাই মই ইয়াতে কৰি কৰি আইনাত আৰু দেও লাগু হৈ গ'ল আৰু কাম খতম মোৰ এইটো কাম হ'ব চাগে হাই মই আহিলোঁ আৰু মই ব্লাছ লগাইছোঁ বৰষুণ আহিছে নি Oh shit, yaar বৰষুণ শুনাইছিলোঁ আকৌ বৰষুণ আহিল চিৰিয়াছলি মই যোনদিনা কলেজ যাবলৈ কোনদিনাখনে বৰষুণ আহে মই এমাহ হ'ল কলেজ যোৱা নাই এমাহত যেদিন ওলাইছোঁ সেইদিন হয়তো একদম তালা ভাল ৰ'দ দিছে যোনটো ৰ'দত মই ওলাব নোৱাৰোঁ আৰু এনেকুৱা বৰষুণ দিছে য'ত বানপানী এককাল য'ত মই সেইটো ৰাস্তাদি যাব নোৱাৰোঁ আৰু আজিতো বতৰটো ইমান ভাল আছিল আৰু এতিয়া বৰষুণ দি দিলে আধা ঘণ্টাতে তাৰপাছত যেতিয়া মই ড্ৰেছ খুলিম ন আকৌ ৰ'দ দিব মই যাম আজি কলেজ ইমান আশাত মই ওলাইছোঁ মই ব্লগ নবনাওঁ ব্লগটো শ্বুট নকৰোঁ কালি অ'কে মই ডান মই ৰেডি হু মই কলেজ যাবৰ কাৰণে ৰেডি বাছ আমি যাম চলি আছোঁ মই আপোনালোকক কৈছিলোঁ ন যে মই ক'ত আৰু যাব পাৰিম বুলি তো মই ইমান ধুনীয়াকৈ ৰেডি চেডি হৈ খাই চাই ল'লোঁ ইমান দিন পাছত এমাহমান পাছত কলেজ যাম বুলি আৰু বতৰ উঠোতে পূৰা ৰ'দ দি আছিলে আৰু এতিয়া বতৰ এনেকৈতো বৰষুণ চাগে নেদেখি মই দেখুৱাই আছোঁ বৰষুণ বাৰু চ' আনফৰ্চুনেটলি মই মোৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ না মই কলেজ যাব পাৰিলোঁ না মোৰ কিবা হ'ল ইমান ৰাতিপুৱা মই উঠিলোঁ নাজানো কি দুশ্মনী আছে মোৰ আৰু কলেজৰ যাবলৈ ওলালে হয় ৰ'দ নহয় বৰষুণ কি কৰিম আৰু নেক্সট ব্লগটোতো কিবা দিম কলেজ গ'লেও বা এনেই ক'ৰবাত গ'লেও য'তে নাযাওঁ নেক্সট ব্লগটোতো মই সেইটোৱে দিম মানে সেইটো ভিডিঅ' এটাতো বনামেই ব্লগ এটাতো দিমেই মই তো আজিৰ কাৰণে এতিয়াৰ কাৰণে মোৰ আধা আধৰুৱা এইটো ভিডিঅ' মই এইটোৱে দিম তো বাই বাই খালি আপোনালোকে চাব আৰু দেই বাই বাই